হে গাইজ কি খবৰ ভালে আছে নে সকলো এনেকুৱা ফেন্সিং আপোনালোকে কেনেকৈ ঘৰতে বনাব পাৰিব ব্যৱসায় কৰিবলৈকে হওক বা ঘৰত লগাবলৈকে হওক কেনেকৈ ঘৰতে বনাব পাৰিব তাৰ এটা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফেন্সিং বনাবৰ বাবে আমাক প্ৰথমে এনেকুৱা এটা লোহাৰৰ সঁজুলি লাগিব যিহেতু মই ফেন্সিঙৰ ঘৰবিলাক 4 ইঞ্চি বহল বনাম সেইবাবে মই এই সঁজুলিবিধ 4 ইঞ্চি বহলকৈ বনাইছোঁ আৰু এইফালে অলপ ঠেক কৰি দিছোঁ মানে 3.5 ইঞ্চি দিছোঁ তেতিয়া আমি যেতিয়া ইয়াত ফেন্সিঙৰ তাঁৰটো পকাম তাঁৰটো পকালে আমাৰ যাতে খুলিবলৈ সুবিধা হয় এই সঁজুলিবিধত এইফালে এডাল আমি ঘূৰাবলৈ সুবিধা হোৱাকৈ এডাল হেণ্ডেল দিছোঁ আৰু এই আগফালে এডাল ৰড দিছোঁ যাতে এডাল ধোঁৰাৰে কাম কৰে আৰু ইয়াতে ধোঁৰাডাল যাতে ধৰি থাকিবৰ বাবে ছাপৰ্টত এটুকুৰা পাতি দিয়া হৈছে আৰু এইফালেও ঠিক তেনেকৈ এটুকুৰা পাতি দিয়া আছে ছাপৰ্টৰ কাৰণে হেণ্ডেলডাল এইফালে একদম মাজত হোৱাকৈ দিছোঁ মাজত ধুনীয়াকৈ যাতে ঘূৰে ইয়াৰ পিছতে আমাক লাগিব এনেকুৱা বাঁহৰ দুটা খুঁটাকেইটাৰ মাজত এনেকৈ এটা ফুটা লাগিব এইফালে এটা ফুটা দিছোঁ এইফালে এটা এনেকৈ ফুটা দিছোঁ এতিয়া আমি এই সঁজুলিবিধ ইয়াত সোমাই দিম এনেকৈ ইয়াত সোমাই দিম এনেকৈ নালটো ইয়াত এইফালে সোমাই দিলোঁ আৰু আনটো মোৰ এইফালে এনেকৈ সোমাই দিলোঁ এতিয়া আমি এনেকৈ ঘূৰাম এইটো তাঁৰ লগাই পেলাই 3 mm চাইজৰ এনেকুৱা তাঁৰ ল'ম যিটো 8 নম্বৰ বুলিও কয় মই যিহেতু টাটা তাঁৰ ব্যৱহাৰ কৰিছোঁ সেইবাবে তাঁৰডালত টাটা লিখা আছে আপোনালোকে যদি টাটা কোম্পানীৰ তাঁৰ ব্যৱহাৰ কৰিম বুলি ভাবে তেতিয়া টাটা লগোটো চাইহে কিনিব হেণ্ডেলডাল ঘূৰাবলৈ সুবিধা হোৱাৰ বাবে মই এটা বাঁহৰ চুঙা ভৰাই লৈছোঁ এনেকৈ মই এটুকুৰা 77 ইঞ্চি দীঘল তাঁৰ কাটি লৈছোঁ যিহেতু মই ফেন্সিঙৰ ঘৰবিলাক 4 ইঞ্চি বহল আৰু ফেন্সিংখন 4 ফুট ওখ কৰিম সঁজুলিবিধৰ তাঁৰডাল পকোৱাৰ আগত তাঁৰডালৰ মূৰটো এনেদৰে প্লাছেৰে বেকা কৰি লৈছোঁ এনেকৈ লগাই ল'ব লাগিব এতিয়া ইয়াক আমি পকাব লাগিব তাঁৰডাল পকাতে এটা কথা মন কৰিব তাঁৰডাল যাতে ওপৰা ওপৰিকৈ পাক নাখায় ক্ৰমান্বয়ে যাতে আগলৈ আগবাঢ়ি গৈ থাকে তেনেদৰে পকাব লাগিব আৰু একেটা দিশত পকাব লাগিব দুটা যদি বেলেগ বেলেগ দিশত তাঁৰডাল পকোৱা যায় তেতিয়া ফেন্সিংখন গুঠাত অসুবিধা হ'ব এইটো এডাল তাঁৰ সম্পূৰ্ণ হৈ গৈছে এনেকৈ খুলিবলৈ সুবিধা হয় এই তাঁৰবিলাক পকাই দিয়াৰ পিছত ফুল এপাহৰ দৰে হৈ যায় এনেদৰে তাঁৰ এডাল লৈ বিপৰীতে এনেকৈ মিলাই পেলাই টানি মেলিব লাগিব এনেকৈ মেলিব লাগিব আৰু যিহেতু আমি ফেন্সিংটো 4 ফুট ওখ কৰিছোঁ সেইবাবে আমি 4 ফুট জোখত টানি মিলাম এনেদৰে আমি কাঠডাল 4 ফুট দীঘল জুখি লৈছোঁ আৰু 4 ফুট হোৱাকৈ তাঁৰডাল টানি দিম যিহেতু মই 77 ইঞ্চি দীঘল লৈছোঁ যদি আপোনালোকে 6 ফুট বা 7 ফুট মানে ওখ বনাব বিচাৰে তেতিয়াহ'লে তাঁৰডাল আৰু বেছি দীঘলকৈ কাটিব লাগিব আৰু তাঁৰবিলাক টানি দিয়াৰ পিছত এনেকৈ লগাই দিলে চব এনেকৈ খাপ খাই পৰিব লাগিব সমান জোখৰ হ'ব লাগিব তেতিয়াহে গুঠিলে আমাৰ ঘৰবিলাক এনেকৈ ধুনীয়াকৈ সমান হৈ পৰিব এতিয়া মই দেখুৱাম ফেন্সিংবিলাক এনেকৈ গুঠিব লাগে প্ৰথমতে এই ফাকটোত এনেকৈ ভৰাই দি এইফালে একেটা বস্তুতে এনেকৈ পকাই আগবঢ়াই নি থাকিব লাগিব ফেন্সিংডাল